স্বাধীনতা ভূমিৰ পৰা ভূমালৈ কথা দৰ্শপ্ৰাণ মান্য হাজৰিকা। স্বাধীনতা মোৰো লক্ষ্য, কিন্তু মোৰ স্বাধীনতাৰ থাকিব নালাগিব কোনো ভৌগোলিক সীমা। স্বাধীন হ'ব খোজো এলান ঢুকলীয়া পৰম্পৰাৰ পৰা, মুক্ত হ'ব খোজো মানৱ সৃষ্ট ধৰ্মৰ বান্ধনৰ পৰা। মই স্বাধীন হ'বলৈ ভাল পাম, বতাহৰ দৰে, আকাশৰ দৰে, মেঘৰ দৰে। তাৰ পিছতো পিঞ্জৰাবদ্ধ হ'বলৈ ভাল পাম মোৰ চুবুৰীয়াৰ মৰমত, মোৰ প্ৰাণৰো প্ৰাণৰ অসমীয়াৰ হৃদয়ত। জীয়াই থাকিবলৈ ভাল পাম মানুহৰ মাজত মানুহ হৈ, প্ৰকৃতিৰ প্ৰেমত মচগুল হৈ, প্ৰাকৃতিক হৈ। কিয়নো মই জানো সত্যই ধৰ্ম, ধৰ্মই পৰম শক্তি, পৰম শক্তিয়েই প্ৰকৃতি, প্ৰকৃতিয়েই বিজ্ঞান, যি বিজ্ঞানত চলে ধাৰণ পালন আৰু মুকুতিৰ পৰম্পৰা। এই পৰম্পৰাৰ অধীনত ময়ো থাকিম, কিন্তু কাৰো চিন্তাৰ অধীনত নহয়, কিন্তু প্ৰকৃতিৰ বিপক্ষতো নহয়। মোক তেনে স্বাধীনতা নালাগে যি স্বাধীনতাই কাৰোবাক পৰাধীন কৰে, তেনে পৰম্পৰা নালাগে যি প্ৰকৃতিক অৱজ্ঞা কৰে, তেনে ধৰ্ম নালাগে যি ধৰ্মই বিজ্ঞান নামানে, তেনে স্বাধীনতাও নালাগে যাৰ সীমা থাকে। মোক লাগে সীমাহীন স্বাধীনতা, য'ত মোৰ মগজু মুক্তভাৱে বিচৰণ কৰিব পাৰে, য'ত মোৰ চকুৰ ভ্ৰমণত আন্ধাৰ বাধা হ'ব নোৱাৰে, য'ত মোৰ হৃদয় হৃদয়ে হৃদয়ে মুক্ত চিত্তে ফুৰে। হয়, মোক সেই স্বাধীনতা লাগে যি স্বাধীনতা মোক প্ৰকৃতিয়ে দিছে, যি সকলো জীৱৰেই প্ৰাপ্য।